ওম শান্তি। আজি 10 মাৰ্চ 2024 অভ্যক্ত মুৰলীৰ আধাৰত সংকল্প শক্তিৰ ওপৰত মিতব্যয়িতা কৰি অস্থিৰতাত স্থিৰ থকাৰ যোগাভ্যাস কৰিম। ওম শান্তি। মই আত্মা বিন্দু স্বৰূপ হওঁ, চৈতন্য শক্তি হওঁ। স্বয়ং ভগৱান মোৰ সংগী হয়। মই পদমাপদম ভাগ্যৱান হওঁ। অনেক জনমৰ অমৰ বৰদানী হওঁ। স্বয়ং ভগৱানে মোৰ মস্তকত স্মৃতিৰ তিলক লগাইছে। এয়া মোৰ অবিনাশী শ্ৰেষ্ঠ ভাগ্যৰ চিন হয়। মই অতিকৈ আনন্দিত। মোৰ অলৌকিক আনন্দৰ কোনো পৰিসীমা নাই। সাগৰতকৈও বিশাল, আকাশতকৈও উচ্চ হয় মোৰ আনন্দ। মোৰ আনন্দ এপাহি ফুলি থকা আত্মিক গোলাপৰ দৰে হয়। ফুলি থকা ফুলহে ভগৱানক অৰ্পণ কৰা হয়। মই সদায় এপাহি ফুলি থকা পুষ্পৰ দৰে আত্মিক সুগন্ধিৰে ভৰপূৰ আত্মা হওঁ। মই আত্মা বাবাৰ ওচৰত সদা অৰ্পিত। মই কেতিয়াও জয় পৰি নাযাওঁ। মই এপাহি ফুলি থকা সুশোভিত পুষ্প। কেৱল বাবাৰ বাবেই অৰ্পিত মই আত্মিক ফুল সম্পূৰ্ণ পবিত্ৰ হওঁ। স্বয়ং বাবাই মোক পবিত্ৰতাৰ বৰদান দিছে। ব্ৰহ্মা বাবাৰ সমান মোৰ প্ৰতিটো সংকল্পৰ দ্বাৰা, বাণীৰ দ্বাৰা, কৰ্মৰ দ্বাৰা পবিত্ৰতাৰ সুগন্ধি প্লাৱন প্ৰকম্পন দশদিশে বিয়পি থাকে। মোৰ পবিত্ৰ সংকল্পৰ ভেটি বহুত মজবুত। সকলো প্ৰকাৰৰে ব্যৰ্থৰ লিকেজ মই সমাপ্ত কৰি গৈ আছো। যিদৰে নাওৰ এটি সৰু লিকেজকো আওকাণ কৰিব পৰা নাযায়, সেইদৰে মোৰ এই জীৱনৰূপী নাওখনৰো সকলো প্ৰকাৰৰে ব্যৰ্থৰ লিকেজক মই অৱহেলা নকৰি সমাপ্ত কৰি গৈ থাকোঁ। মোৰ সকলো অলৌকিক সম্পত্তিকে মই সুৰক্ষিত কৰি ৰাখোঁ। মোৰ শ্ৰেষ্ঠ সংকল্পৰ সম্পত্তিক বিশ্ব কল্যাণৰ কাৰ্যৰ প্ৰতি মই লগাই গৈ আছো। মই সকলো প্ৰকাৰৰ সংকল্পৰে মিতব্যয়িতা কৰোঁ।
সাধনাত মগ্ন থাকোঁ। সাধনৰ চক্ৰবেহুত মই সোমাই নপৰোঁ। সাধন ব্যৱহাৰ কৰিও সাধনৰ অধীনতাৰ পৰা উপৰাম থাকোঁ। যিকোনো বিজ্ঞানৰ সাধন, মোবাইলেই হওক, টিভি, ইণ্টাৰনেট, বাহন, যিকোনোৱেই হওক, মই কাৰোৱেই অধীনতাত নাথাকোঁ। নিৰন্তৰ নিৰাধাৰ সাধনাৰ অভ্যাস কৰোঁ। মই আত্মা নিৰাধাৰ, নিৰ্ভয়, প্ৰতিটো স্থিতিৰ সাক্ষী ভাৱৰ অনুভৱ কৰোঁ। জগতত যিয়েই নহওক, বেহদৰ খেলখনক নাটকৰ নিচিনা চাওঁ। ভয়ভীত হোৱা পৰিস্থিতি যেনেকুৱাই হওক, মোৰ লগৰী আৰু মোৰ ভাগ্যৰ স্মৃতিৰ দ্বাৰা যোগযুক্ত হৰ্ষিত মুখ হৈ থাকি পাৰ কৰোঁ। অস্থিৰতাটো অচল অটল স্থিতিৰ অনুভৱ কৰোঁ। সকলো প্ৰকাৰৰ ব্যৰ্থতাৰ পৰা মই মুক্ত থাকোঁ। সেইবাবে মোৰ মন, বুদ্ধিৰূপী লাইনো সদায় ক্লিয়াৰ থাকে, স্বচ্ছ থাকে। মোৰ অন্তৰ সদায় সত্য আৰু পৰিষ্কাৰ ৰাখোঁ। অন্তৰত সত্যতা, পৰিবাৰতো সত্যতা, বাবাৰ লগতো সত্যতা ৰাখোঁ। সঁচা অন্তৰত চাহাব ৰাজি হয়। মই নিজৰ সংকল্প, বাণী আৰু কৰ্মত ধ্যান ৰাখোঁ। সদায় ৰাতি চাৰ্ট পৰীক্ষা কৰোঁ। বাবাক প্ৰকৃত চাৰ্টখন অৰ্পণ কৰি বাবাৰ পৰা শক্তি লৈ, বৰদান লৈ মই আগবাঢ়ি গৈ আছোঁ। মই বহুত কালৰ অভ্যাস কৰোঁতা আত্মা হওঁ। মাজে মাজে 1 ছেকেণ্ডত বিদেহী হোৱাৰ অভ্যাস কৰোঁ। মই বিদেহী আত্মা হওঁ। মই বিজয়ী হওঁ। নিৰ্ভয় হওঁ। নিৰাধাৰ সাধনাত থাকোঁতা আত্মা হওঁ। সাক্ষী হওঁ।
মৃত পয়দাৰ অৱতাৰ হওঁ। ওম শান্তি।